চাও আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। সকলোকে মোৰ চেনেল জিয়া কেপচাৰলৈ স্বাগতম জনাইছো। যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। ৰাজ্যত কৰোনাৰ দ্ৰুত সংক্ৰমণ, সেয়ে সমগ্ৰ গুৱাহাটীত হ'ব কৰোনাৰ সামূহিক পৰীক্ষা। ৰাজ্যত এতিয়ালৈকে কৰোনা আক্ৰান্তত মৃত্যু হৈছে 16 গৰাকী লোক। গুৱাহাটীত সংক্ৰমণৰ হাৰ 16% বৃদ্ধি পাইছে। যোৱাকালি গুৱাহাটীৰ পৌৰ নিগমৰ পাণ্ডু অঞ্চলৰ 2 নং ৱাৰ্ডত গড়ে গড়েকৈ পৰীক্ষা কৰা হৈছে কোভিড-19। সেই কাৰ্যসূচীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি ৰাইজক আতংকিত নহবলৈ আহ্বান জনায়। সময়মতে অনুষ্ঠিত হ'ব উচ্চ শিক্ষাৰ পৰীক্ষা। ছেপ্টেম্বৰৰ শেষৰ ভাগত হ'ব চূড়ান্ত বৰ্ষৰ পৰীক্ষা। UGC অনুমোদন জনালে বিশেষজ্ঞ সমিতিৰ UGCৰ গাইডলাইনত। হয়, কৰোনাৰ ভয়াৱহতাৰ বাবে আশংকা কৰা হৈছিল। বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ নষ্ট হ'ব এটা শৈক্ষিক বৰ্ষ। কিন্তু সকলো আশংকা দূৰ কৰি UGCয়ে স্পষ্ট কৰিছে ছেপ্টেম্বৰৰ মাহৰ শেষ ভাগত হ'ব পৰীক্ষা। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে পৰীক্ষা পতাৰ সিদ্ধান্ত UGCৰ। মেঘালয়ৰ পৰা অসমত প্ৰৱেশ নিষিদ্ধ, মহানগৰীৰ আৰক্ষীৰ। ৰাজ্যত পুনৰ লাহে লাহে লকডাউন আৰম্ভ হৈছে। 9 জুলাইৰ পৰা 15 জুলাইলৈ যোৰহাট পৌৰসভাৰ এলেকাত সম্পূৰ্ণ লকডাউন।